নমস্কাৰ ভিউয়াৰ্স, মই মানস কলিতাই আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকক আমাৰ গাঁওখনৰে এটা মানে ভিউজ দেখুৱাম বুলি ভাবিছোঁ। এটা ধুনীয়া মন্দিৰ আছে, সেই মন্দিৰটোৰ ওচৰলৈ যাওঁ। প্ৰথমতে মই অকণমান তেল ভৰাই লওঁ আৰু বলক ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। এইটো হৈছে হাজো বৰগাঁওস্থিত মা মনসা মন্দিৰ। ইয়াতে শাওন আৰু ভাদ মাহৰ দুমাহীৰ দিনাৰ পৰা 5 দিনীয়া মনসা পূজা অনুষ্ঠিত কৰা হয়। এতিয়া আমি তেল ভৰাই উভতি আহিলোঁ আমাৰ গাঁওখন আপোনালোকক দেখুৱাবলৈ। বলক আমি এই যাত্ৰা আপোনালোকৰ লগত আৰম্ভ কৰোঁ। আপোনালোকে দেখি থকা সেইখন পাহাৰ হৈছে কলুহাটী পাহাৰ আৰু অভয়পুৰ খিলাপদাৰ পাহাৰ। আৰু এইডাল গছক আমি খুবেই মানো। গৰখীয়া ইয়াতে পূজা দিয়া হয়, গৰখীয়া পূজা দিয়া হয়। আৰু ইয়াৰ পিছফালে মামক্কা আৰু কেদাৰৰ এতিয়া আমি গৈ আছোঁ হাজো অভয়পুৰৰ খিলাপদাৰ পাহাৰৰ গণেশ মন্দিৰত।
শিলাদ্দাৰ পাহাৰৰ গণেশ মন্দিৰত। ইয়াৰ পিছফালে আছে অৰ্থাৎ পশ্চিমত আপোনাৰ কেদাৰ মন্দিৰ আৰু পূবত আছে মা অভয় চন্দিকা থান। চ' আজি ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। অহাটো খণ্ডত আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি মই মানস কলিতাই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।